এয়া আমি আহি পেলাই পৰ্যটনৰ ক্ষেত্ৰত অনন্ত সম্ভাৱনা থকা এই জেগা, এই ঠাই অপূৰ্ব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ হাঁহিলা, নগাঁও জিলাৰ হাঁহিলা এই পৰ্যটনস্থলী আহি খুবেই ভাল লাগিছে। ইয়াৰ চৌপাশে আপোনালোকে দেখিব, আমাৰ কেমেৰাত আপোনালোকে দেখিবলৈ পাব গোটেই দৃশ্য কিমান সুন্দৰ। এই পৰিৱেশত, এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশত নগাঁও জিলাৰ নতুন সাহিত্য পৰিষদ আৰু হাঁহিলা ৰেষ্টুৰেণ্টৰ উদ্যোগত ইয়াতে আৰম্ভ হ'বলৈ গৈছে থিয়েটাৰ ফেষ্টিভেল। বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে যি আয়োজন কৰিছে সঁচাই খুবেই ভাল লাগিছে। এই যান্ত্ৰিকতাৰ যুগত যন্ত্ৰৰ চেপাত মানুহ হৈ থকা নাই। তো থিয়েটাৰ সংকট, অস্তিত্বৰ সংকট, মানুহৰ সংকট, সকলোৰে সংকট। গতিকে সেই যান্ত্ৰিকতাৰ পৰা নিলগত আহি সুকীয়াকৈ থিয়েটাৰে নিজৰ অস্তিত্ব ৰক্ষাৰ যি প্ৰচেষ্টা, এই অতি সুন্দৰ, ভাল লাগিছে। আমি জীয়াই থাকিব লাগিব, থিয়েটাৰ জিন্দাবাদ বুলি আমি কওঁ। আৰু সেই সূত্ৰতে আহি পেলাই আমি এই হাঁহিলাত উপস্থিত হ'লোঁ। আমি এতিয়া ইয়াৰ উদ্যোক্তাসকলক লগ পাইছোঁ। আহক আমি তেখেতসকলৰ মুখেৰে আমি জানো তেখেতৰ পৰিকল্পনাসমূহৰ বিষয়ে। কওকচোন। নমস্কাৰ, আপোনালোক ইয়ালৈ হাঁহিলালৈ অহাৰ কাৰণে আপোনালোক একদম মই মোৰ পিনৰ পৰা অভিনন্দন গ্ৰহণ জনাইছোঁ। ভাল লাগিছে। তেনেকৈ নিউজ চেনেলবিলাক আহি থাকিলে অকণমান হাঁহিলাখন অকণমান বেছি ভাল হ'ব মানে, কিন্তু খুব কম আহে। আজিকালি যান্ত্ৰিকতাৰ যুগত নিউজ চেনেলবিলাকতো আপোনাৰ যান্ত্ৰিকতাৰ যুগতে চলি থাকে। সেইবিলাক যান্ত্ৰিকতাৰ যুগ বুলি ক'লে চবেই চিনি পায় চাগে, কিন্তু সেইবিলাক নহয় বাৰু। মই ব্যতিক্ৰমধৰ্মী আমি অনুষ্ঠান এটা পাতিবলৈ গৈ আছোঁ, যিটো আমাৰ সভাপতি আছে, আমাৰ বিপ্লৱ দা আছে। বিপ্লৱ দা মই সেইদিনাখন মাজতে বহিছিলোঁ, বহি পেলাই গোটেইখিনি আলোচনা কৰি পেলাই লৈ পেলাই যিখন ৰ'দ খায় বেবেজীয়া, তাতে আমি যিটো চলিছে অনুষ্ঠানটো, তাৰ বোলো আমি ইয়াত কৰিব নোৱাৰোঁ নেকি? পাৰোঁ, মেবি পাৰোঁ। আমাৰ মানসিকতা আছে আৰু আমি নাটকৰ লগত জড়িত মানুহ। বিপ্লৱ দাটো আৰু খুব বেছিয়ে জড়িত। আমি আগতে সৰুতে নাটক কৰিছিলোঁ, কিন্তু এতিয়া মানে বিপ্লৱ দাক লগ পোৱাৰ পিছত মই অলপ অনুপ্ৰেৰণা বহুত বেছি পালোঁ। মানে ভাল লাগিছে। নাটক কৰিবলৈ গৈ আছোঁ। আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াও এই অনুষ্ঠানটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মোক এটা কথাই সুধিছে, অপু তুমি কাম কৰি যোৱা, তাৰ বিনিময়টো তুমি মোৰ পৰা নিবিচাৰিবা, যেতিয়া বিনিময় লাগে তুমি মোক ক'বা। সেইটো মানে ভাল লাগিছে। আৰু সেইকাৰণে আজিৰ তাৰিখত মই একদম অনুষ্ঠানটোৰ কাৰণে মই খুব দেহে পানে মনে লাগি আছোঁ। এইখন মোৰ গোটেই ফিচাৰী আছে, 18টা ফিচাৰী আছে। মই তাত লাগি আছোঁ, দানা দিয়া, আৰু মোৰ হাঁহৰ ফাৰ্ম আছে, মুৰ্গীৰ ফাৰ্ম আছে। তাহাঁতক দানা দিয়াৰ উপৰিও এই অনুষ্ঠানটোৰ লগতো ব্যস্ত হৈ আছোঁ। কিন্তু ৰাতিপুৱা মই একদম পুৰা দানা দিলোঁ চবতে, আকৌ হাঁহৰ দানা দিলোঁ, মুৰ্গী একদম গোটেইখিনি উলিয়াই কৰি দি পেলাই পিছত আকৌ মোৰ চিন্তা আহি গ'ল কি অনুষ্ঠানটো 27 তাৰিখে। সেই অনুষ্ঠানটোৰ মোক খুব মানে দেহে পানে লাগি গৈছোঁ মানে। গতিকে সেই অনুষ্ঠানটোৰ লগত দেহে পানে লাগিবলৈ মূল উদ্দেশ্যটো হৈছে কি, মানে আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া যিটো মানে মোৰ হেৰি পালোঁ, তেখেতৰ যিটো মানে মোৰ প্ৰতি থকা মৰম চেনেহ আৰু ভাতৃত্ব যিটো পালোঁ, আৰু তাৰ কাৰণে লাগি আছে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে হ'লে অকল ৰূপক শৰ্মাই নোৱাৰিব, মই নোৱাৰোঁ, অকল বিপ্লৱ যদি ভূঞাও নোৱাৰিব। কাৰণ আমি সকলো ৰাইজ ওলাই আহিব লাগিব। আৰু সেই ক্ষেত্ৰত আমাৰ ৰাইজখিনিৰ ইয়াত এতিয়া বৰ্তমান যিখিনি সঁহাৰি পাইছোঁ, অনুগত্য প্ৰকাশ কৰিব নোৱাৰি মানে। আৰু সেই অনুগত্য প্ৰকাশ কৰিব নোৱাৰাৰ বিনিময়ত আজিৰ তাৰিখত মই আৰু দুগুণ স্পৃহা পাইছোঁ যেন ইয়াত অনুষ্ঠানটো ভাল হ'ব। আৰু ভালৰ বহুত বেলেগ এটা অনুষ্ঠান হ'বলৈ গৈ আছে। এইবছৰ প্ৰথম বৰ্ষ, নেক্সট বছৰ আৰু চাগে ভগৱানে কৰালে অকণ বেলেগ হ'ব। আৰু আগবাঢ়ি যাম আৰু তেনেকৈ। আপোনালোক যদি আহি কৰি থাকে, আপোনালোকে যদি অনুপ্ৰেৰণা দিয়ে, সাংবাদিক বন্ধুসকলটো আৰু মোৰ কাৰণে একদম মোৰ অনুপ্ৰেৰণা। নিশ্চিতভাৱে আমাৰ সম্পূৰ্ণ ধৰণৰ সহায় সহযোগিতা থাকিব। আমি আপোনালোকৰ এই অনুষ্ঠানটো সুন্দৰভাৱে প্ৰসাৰ আৰু সম্প্ৰচাৰ কৰা আমি ব্যৱস্থা কৰিম। আৰু এটা খুবেই ভাল লগা কথা হৈছে, বিশেষকৈ কথা হ'ল কি, নাটকৰ লগত যে এই কৃষিৰ যিটো ধাৰণা, কৃষি উদ্যোগৰ কথাটো, ইয়াতে অৰ্থনীতিৰ কথাটো, আমাৰ সমূহ নাট্যকৰ্মীয়ে এই বিষয়টোৰ লগত জড়িত হ'ব আৰু ইয়াতে নাটক কৰিব আৰু আপোনালোকৰ সহযোগিতা পাইছে। এইটোৱে আজিৰ তাৰিখত আটাইতকৈ ভাল লগা কথা, বহুত সুন্দৰ কথা হৈছে। এতিয়া আমি বিপ্লৱ দাৰ পৰা কিছু কথা জানিবলৈ বিচাৰোঁ। বিপ্লৱ দা, সুদীৰ্ঘ দিন ধৰি আপুনি অসমৰ নাট্য আন্দোলনটোৰ লগত জড়িত হৈ আছে। আপুনি বহুত নতুন চিন্তা সম্পৰ্কে আপুনি কৰি আছে। প্ৰচেনিয়ামৰ পৰা, বাটৰ নাটকৰ পৰা বুলি ধৰি আপুনি সকলো ক্ষেত্ৰতে জড়িত হৈ আছে। এতিয়াতো আমি দেখিবলৈ পাইছোঁ প্ৰচেনিয়াম থিয়েটাৰ চাবলৈ মানুহ নাযায়, থিয়েটাৰ বাদেই দিছে মানুহে চাবলৈ। এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰো নাই। গতিকে আৰু থিয়েটাৰৰ আজিকালি আচলতে কি, কমিউনিকেশ্যন ছিষ্টেমটো ইমান ফাষ্ট হৈছে, মানুহে হাততেই সকলোবোৰ বস্তু পায়। গতিকে বেলেগ ধৰণে আকৌ মনোৰঞ্জন বা কিবা বেলেগ এটা বস্তু বিচাৰি বেলেগলৈ যাবৰ কাৰণে আজিৰ মানুহ প্ৰস্তুত নহয়। তো তেনেকুৱা ক্ষেত্ৰতো এতিয়া থিয়েটাৰৰ নিজৰ এক্সিষ্টেঞ্চ প্ৰব্লেম হৈছে। মানে সেইকাৰণে আমাৰ থিয়েটাৰ কৰ্মীসকলে এটা শ্লোগান দিবলৈ আৰম্ভ
কৰিছে থিয়েটাৰ জিন্দাবাদ জিন্দাবাদ বুলি ক'ব লগা এটা পজিশ্যন আহি পৰিছেহি ঠিক সেই পৰিপ্ৰেক্ষিতত বিপ্লৱ দা আপুনি যিটো এনেকুৱা আগতে হৈ আছে আমি দেখিছোঁ হুলুং থিয়েটাৰ ফেষ্টিভেল হয় বা আমিও আগতে 90 দশকত বা 2000 চনতে আমি বাটৰ নাটক বা মুক্তাংগনত নাটক পৰিৱেশন কৰিছোঁ এইটো কোনো হেৰি নহয় কিন্তু আজিৰ এই সময়ত নাটকৰ কাৰণে মুক্তাংগনৰ এটা সুকীয়া অৱস্থান গ্ৰহণ কৰি নিজৰ অস্তিত্ব বচাই ৰখাটো বহুত ডাঙৰ কথা হৈ পৰিছে গতিকে এই সকলোবিলাক কথা চিন্তা কৰি আপুনি যি পৰিকল্পনা হাতত ল'লে ইয়াৰ ওপৰত কি ক'ব আপুনি কওক সুন্দৰকৈ আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ থিয়েটাৰখনৰ বিষয়ে গোটেই ফেষ্টিভেলটোৰ বিষয়ে প্ৰথমতে মই ধন্যবাদ জনাম এনেকুৱাকৈ কুৱেশ্যনটো সোধাৰ কাৰণে আফটাৰ লকডাউন মানুহৰ মাইণ্ডছেটটো আচলতে বেয়া ধৰণে লকডাউন পিৰিয়ডত বেয়া ধৰণে আক্ৰান্ত হৈছিলে এতিয়া নিউ জেনেৰেশ্যনৰ মানসিকতাত কি কথাই ক্ৰিয়া কৰি আছে এই কথাটো এক শ্ৰেণীৰ মানুহে এতিয়াও অনুধাৱন কৰিব পৰা নাই আমি তাৰ মাজত 1 বছৰ নাট্যকৰ্মী হিচাপে আবদ্ধ হৈ থকা যিটো যন্ত্ৰণা সেই যন্ত্ৰণাৰ মুক্তিৰ এটা ৰাস্তা আমি বিচাৰি পাইছোঁ এই মুকলি মাধ্যমৰ মুকলি মঞ্চত থিয়েটাৰ কৰাৰ কথা এটাত এইটো কিয় লোৱা হ'ল এই কাৰ্যসূচীটো মূলতঃ এই কাৰ্যসূচীটো লোৱা হ'ল ইয়াৰ উদীয়মান আমাৰ এই ছেক্ৰেটেৰী অপু বৰা তেওঁ নিজে এটা ব্যৱসায়ত জড়িত হৈ আছে আত্মনিৰ্ভৰশীলতাৰ এটা নিদৰ্শন তেওঁ দাঙি ধৰি আছে আৰু তেওঁৰ মনত যিটো শিল্পী মন আছিল সেই শিল্পীসুলভ মনটোৰ জৰিয়তে এই বিশ্ব থিয়েটাৰ দিৱসটো পালন কৰাৰ কথাটো তেওঁ উৎসাহেৰে সহযোগ কৰিলে সেইকাৰণে আমি এই সুযোগটো ল'লোঁ আৰু 2 নম্বৰ কথাটো হ'ল আমাৰ থিয়েটাৰ প্ৰচেনিয়ামেই হওক বা আমাৰ এমেচাৰ থিয়েটাৰ বুলি যিটো কওঁ এই থিয়েটাৰ জগতখন আচলতে আৰ্থিকভাৱে পৰ্যুদস্ত বিপদগ্ৰস্ত কাৰণ এই অনিয়মীয়াকৈ উপাৰ্জন কৰা শিল্পীয়ে যিহেতু 1 বছৰ বহি থাকিছিল গতিকে কাম কৰা কোনো উপায় নাই আৰু এটা চৰকাৰী থিয়েটাৰ হল ভাড়া লৈ নাটক কৰাৰ উপায় নাই কিয়নো 25,000 30,000 টকা এদিনত দিব লাগে ইমান টকা ভাড়া দি আমাৰ দৰে একোটা নাট্য দলে এইটো নাটক কৰাব নোৱাৰে যিহেতু এইটো বেচৰকাৰীভাৱে ফেষ্টিভেলটো কৰিম সেয়ে আমি মুকলি মঞ্চটো বাছি লৈছোঁ ইয়াতে আমাৰ খৰচ কম হ'ব ছিটিং চাউণ্ডৰ নাথাকিব লাইট নালাগে আমি দিনৰ পোহৰত বাদল চৰকাৰ থিয়েটাৰৰ দৃষ্টিভংগী বা ব্যক্তিয় শৈলী এনেকৈ যিয়ে নকওক লাগিলে সেই শৈলীটো আমি আপোন কৰি ল'ব খুজিছোঁ এক প্ৰকাৰ এটা আমাৰ আকৰ্ষণ 2 নম্বৰ আমি আৰ্থিক বাধ্যবাধকতাৰ কাৰণে এই মঞ্চটো বাছি ল'ব লগা হৈছে ধন্যবাদ বিপ্লৱ দা ইতিমধ্যে কিমানটা গ্ৰুপৰ লগত আপোনালোকে যোগাযোগ কৰিছে আমি এতিয়ালৈকে আপোনাক মানে ক'বলৈ মানে আচৰিত লাগিব আপোনাৰ নাজানো ক'ৰ পৰা কেনেকৈ ফোন নম্বৰ পাইছে আমি এতিয়া মোটামুটি মোৰ লগত এতিয়াও আৰু 18টামান গ্ৰুপে এতিয়া মানে কণ্টেক্ট চলি আছে কিন্তু মই আমাৰ এনেকুৱা হৈছে অনুষ্ঠানৰ প্ৰথম বৰ্ষটো আমি গোটেইখিনি মানে বিপ্লৱ দাক দায়িত্ব দিছোঁ দায়িত্বটো মাতিবলৈ আৰু নাটকৰ লগত খুব বেছি জড়িত হৈ থাকে বিপ্লৱ দা গতিকে মই নাটকৰ লগত জড়িত ময়ো আছিলোঁ কিন্তু মই ইয়াত এই আপোনাৰ এই বিষয়বিলাকত সোমাই থকাৰ পিছত মই ইমানখিনি এটা কৰিব মানে আগবাঢ়ি যাব পৰা নাই মানে কাৰণ মোৰ ইয়াত আপোনাৰ মাছৰ দানাৰ পৰা ছিষ্টেম কৰিব লাগেতো চব গতিকে মই ইমানখিনি আগবাঢ়িব পৰা নাই যি কি নহওক তাৰ মাজতো ক'ৰবাত ফোন নম্বৰ চাগে পাইছে প্ৰচাৰ পত্ৰিকাত মোক কণ্টেক্ট কৰিছে এতিয়া মোটামুটি 18টামান দলে আকৌ মোলৈ ফোন আজি ষ্টিল আপোনালোক অহা আগত 1 ঘণ্টা আগলৈকে কণ্টেক্ট কৰি আছে কিন্তু এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ আজি এই অনুষ্ঠানটো আমি পাতিম আজি হ'ব কাইলৈ হ'ব বেলেগ কথা বাৰু 27 আৰু 28 তাৰিখে পাতিম আৰু 29 তাৰিখলৈ মেবি এটা বেলেগ এটা অনুষ্ঠান হয়তো মেবি গৈ আছে ইয়াত মানে স্থানীয় বিধায়ক আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া হওক তেখেতে কিবা এটা ভাবিছে যে প্ৰগ্ৰেমটো আৰু এদিন পিছুৱাই দি পেলাই ইয়াত স্থানীয় শিল্পী কিছুমানক আমি আনি পেলাই এটা প্ৰগ্ৰেম কৰিব পাৰি নেকি যিখিনি মানে শিল্পী আছে সেইখিনি শিল্পীয়ে মানে আজিলৈকে ইয়াতো মানে এটা অনুষ্ঠান কৰি আছে কিন্তু সেই শিল্পীসকলক আনি পেলাই আমি ইয়াত এটা সন্মান এটা দিব পাৰোঁ নেকি মানে সেই বিষয়ত অকণ আগবাঢ়ি আছে সেইখিনি ক্ষেত্ৰত মই সবলৈ কথাই পতা নাই মোৰ জাষ্ট ফোন কৰিছে মই আপোনাক তাৰপিছত আহিয়ে গ'ল আৰু একো কথা পতা নাই বাৰু কিন্তু এটা কথা আজি ভাল লাগিছে যেন হাহিলা বিলত অন্ততঃ আজি মিডিয়াৰ পিনৰ পৰা আপোনালোক যে প্ৰথম আহিছে সেইটো কাৰণে একদম স্বনামধন্য কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকৈ আহিব লাগে আমাৰ শিল্পীটো বেছি আমাৰ শিল্পীসুলভ মন আমাৰ আছেই সেইটো বেলেগ এটা বিষয় কিন্তু এনেকৈ আমাক অকণমান অনুপ্ৰেৰণা দিবলৈ এনেকৈ আৰু কোনোবাজনী আহি পেলাই একদম গোটেই হাহিলা বিলখনৰ বিষয়ে অকণ বুজাই দিয়ে হাহিলা বিলখন কি আছিল কি হ'বলৈ গৈ আছে নিশ্চিতভাৱে আহিব সকলোবিলাক মানুহে আহিব কিন্তু তাৰ কাৰণে উপযুক্তভাৱে আপোনালোকেও কাম কৰিব লাগিব হাহিলাৰ পৰ্যটন ক্ষেত্ৰত আপোনাক এটা কথা এইখিনি এটা কথা কৈ থওঁ মই 2009 চনৰ পৰা ইয়াত কাম কৰি আছোঁ 2009 চনৰ পৰা ইয়াত মই আপোনাৰ সাপে সোপে ক'বলৈ বেয়া হয় সাপ ইয়াত যিমানখিনি আমি ৰাতি ঘূৰি ফুৰোঁ
সাপে সুপে বুলি ক'বলৈ গ'লে হাঁহিলা বুলি চবে বুজি পাব চাগে, কিন্তু ইয়াত ইমানখিনি কষ্ট কৰি আছোঁ আজিৰ তাৰিখত, ইয়াত আজিলৈকে মানুহে মোক কোনো অনুপ্ৰেৰণা যাবলৈ অহা নাই। কিন্তু ইয়াত মানুহে সদায় মোক কিবা এটা মানে অসমীয়া জাতিটো ওপৰলৈ উঠিবলৈ গ'লে টানি দিয়েতো, তেনেকুৱা নিচিনা কথাটো বিষয় থাকি যায়। কিন্তু সেই নেতিবাচক মই কথাবিলাক নক'বলৈ যোৱা নাই, কিন্তু ইয়াত হাঁহিলাৰ বিষয়ে মই অন্ততঃ আজিৰ তাৰিখত আপুনি বিশ্বাস কৰিব মই সেইপিনে লাইট লগাইছোঁ। আপোনালোকৰ প্ৰচেষ্টাটো অতি সুন্দৰ আৰু উৎসাহজনক প্ৰচেষ্টা এটাত আপোনালোকে আগবাঢ়িছে। এটা কথা ইয়াতে কৈ থাকোঁ শুনক আপুনি, মই সিপিনে লাইট লগাইছোঁ। লাইটটো লগাইছোঁ এইটো কাৰণে যে ৰাতি অন্ততঃ কোনেও আহি পেলাই তাত ফান এখন পাতিব নোৱাৰে। এই বিষয়টো মই ভাবি পেলাই লাইটটো লগাইছোঁ।